Hi friends, welcome to my YouTube channel Timpidas Porpetia Swali. Hey guys, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু আজি যেহেতু সানডে হয়, তো মোৰো যেহেতু আজি অফিস বন্ধ আছে, মই ভাবিলোঁ আজি এপাক ওলাই যাওঁ। যেহেতু কৰোনাৰ কাৰণে বহুত দিন ধৰি ক'তো ফুৰিব যোৱা নাই, সেইকাৰণে মই আৰু এজনী মোৰ দাদাৰ ছোৱালী হয়, আমি দুয়ো মিলি ভাবিলোঁ এঠাইত ফুৰিব যাওঁ। তেতিয়াহ'লে ব'লক ক'ত ফুৰিব যাওঁ আপোনালোকক মই দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া আমি ৰখি আছোঁ ই ৰিক্সা। ফাইনেলি পাই গ'লোঁ ই ৰিক্সা আৰু এতিয়া ব'লক গৈ থাকোঁ আৰু আপোনালোকক মই ভিডিঅ'টোত দেখুৱাই থাকিম। আপোনালোকে শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'ত যদি আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াত অকণমান ৰখি দিলোঁ, যিহেতু বহুদিনৰ মূৰত গৈ আছোঁ, চ' অকণমান কিবা লৈ ল'লোঁ ইয়াৰ পৰা। আৰু এতিয়া আমি এখন ই ৰিক্সাৰ পৰা নামি অকণমান খোজকাঢ়ি গৈ আছোঁ। গৈ আকৌ এখন ই ৰিক্সাত উঠিব লাগিব। ৰাস্তাত দেখিলোঁ বহুত ধুনীয়া ধুনীয়া ফ্ৰুটছ ওলাইছে, ভাবিলোঁ অকণমান কিবা ইয়াৰ পৰা এটা লৈ লওঁ। বেলেগ লোৱা নাই বাৰু, আমেই লৈছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ। এতিয়া ই ৰিক্সাৰ পৰা নামি গৈ আছোঁ আৰু আহিয়ে লুচি, আলু ভাজি আৰু বিস্কিটেৰে চাহ মাৰি দিলোঁ আৰু আপোনালোকে চাই থাকক। এতিয়া চাগে ভাবিছে মইনো ক'ত আহিছোঁ। এয়া হৈছে মোৰ দাদাহঁতৰ ঘৰ, মোৰ বৰদেউতাৰ ল'ৰা থাকে ইয়াত সুন্দৰদিয়াত, গাৰ্লছ কলেজৰ কোৱাৰ্টাৰতে থাকে। আৰু তাত আজি আমি ছানডে বুলি ফুৰিব আহিছোঁ আৰু ভাবিলোঁ আপোনালোককো মই দেখুৱাই থাকোঁ আজি কেনেকৈ দিনটো পাৰ কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, নিশ্চয় ভাল পাব। এনেদৰে আমি গোটেইকেইটা ফূৰ্তি কৰিলোঁ। এইটো হৈছে দাদাৰ সৰু ছোৱালীজনী, টুকু বুলি মাতোঁ আমি ঘৰত, এনে নাম লিজা হয়। আৰু এনেদৰে তাই মানুহ আহিলে খুব বেছি ভাল পায় আৰু আমাক সদায় ফোনত মাতি থাকে, আমাৰ তাত কেতিয়া আহিবি। আৰু এনেকুৱা পৰিস্থিতিৰ কাৰণে আহিব পৰা নাছিলোঁ আৰু মোৰো অফিচ থাকে, সেইকাৰণে আগৰ নিচিনাকৈ আহিব নোৱাৰোঁ। আগতে মই প্ৰায় ইয়াত আহি আছিলোঁ, বহুত দিনলৈকে আছিলোঁ। এতিয়া বহুত দিন মই অহাই নাছিলোঁ, চ' আজি সময় পাই আহি গ'লোঁ। কোনে জিতব দেখো খেলাত টুকুই ঘাটব ন তুমি জিতবা না খেলাত কোতে আৰু সিহঁতকেইটাৰ এতিয়া লুডু খেলা হৈ গ'ল। আমি এতিয়া চাৰিওজনী অকণমান ঘৰৰ পৰা বাহিৰ ওলাই আহিছোঁ, এটা বস্তু চাব গৈ আছোঁ। বস্তুকেইটা বহুত কিউট হয়, অকণমান সময় ধৈৰ্য ধৰক, আপোনালোকক মই দেখুৱাই আছোঁ বস্তুকেইটা। আৰু আপোনালোকক এটা বস্তু কোৱাই নাই নহয়, আপোনালোকে যে এই চাৰিওপিনে ঘৰ চৰ যে দেখি আছে, আচলতে এইখন এখন কলেজ হয়, যিখন কলেজত মই পঢ়িছিলোঁ HS ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰীলৈকে। আৰু এইখন কলেজতে একচুৱেলি আমাৰ দাদাই জব কৰে, চ' ইয়াৰে কোৱাৰ্টাৰত থাকে। আৰু আহক মই দেখুৱাব বিচৰা বস্তুকেইটা হ'ল এইকেইটাই, শহাপহু। আমাৰ দাদাই এইকেইটা পুহিছে ইয়াতে, কলেজৰ অডিটৰিয়ামৰ তলত এইখিনি এনেদৰে নেট দি দিছে আৰু ইয়াত বহুকেইটা শহাপহুৱে পুহিছে। আগতেও বহুত আছিলে, বাট সেইকেইটা ইয়াত শিয়ালৰ উৎপাতটো অকণমান বেছি, কেইটামান লৈ গ'ল আৰু এইকেইটা আছে। আৰু সৰু সৰু পোৱালি দেখিছে চাওকচোন, এইকেইটা সৰু সৰু পোৱালিকেইটা নতুনকৈ জন্ম হৈছে। সঁচাকৈ বহুত কিউট হয়। আমাৰ ঘৰতো যদি ঠাই থাকিলে হয় মই নিশ্চয় লৈ গ'লোঁ হয়, বাট আমাৰ ঘৰত ৰখা একদম সুবিধা নাই। চাওকচোন, দেখিলে কিমান মৰম লাগে, চ' কিউট।
হাই টুকু হাই ভাত কিহেৰে হ'ব আজি হয় নেকি ঠিক আছে বাৰু এতিয়া খাই লোৱা তুমি ভাতকেইটা এই হৈছে মাংস আঞ্জা মাংস বনাইছে এই হৈছে থেকেৰা টেঙা আৰু টিংৰা মাছ আমাৰ বৌ বিৰাট ধুনীয়া ধুনীয়াকৈ আঞ্জা বনায় বহুত কিবা কিবি বনাইছে ৰান্ধনী বিৰাট ধুনীয়া আঞ্জা বনায় এইবোৰ হৈ গ'ল ফ্ৰিজৰ পানী খাইছো দেখো দেখো এবাৰ উত্তৰটো দেখো উত্তৰটো হৈছে দেখোন আৰু এতিয়া আমাৰ টুকুই ৰেডি হৈ আছে মানে তাই ভিডিঅ' বনাব মানে ইউটিউবত ভিডিঅ' বনাব আৰু সেইকাৰণে ষ্টাইল কৰি আছে চাওকচোন ইমান ষ্টাইল কৰে মানে কি ক'ম আৰু এতিয়া আমি ভাত পানী খাই ল'লোঁ দাদাহঁতৰ ঘৰত আৰু এতিয়া মই আপোনালোকক দেখাম দাদাহঁতৰ ঘৰটো কিন্তু মই নেদেখাওঁ ঘৰৰ মালিকে দেখাব এইটো হৈছে আমাৰ ঘৰৰ মালিক আৰু ঘৰৰ মালিকে সিহঁতৰ ঘৰটো আপোনালোকক দেখাব কি দেখাবা দেখাম চাওক আমাৰ ঘৰটো এতিয়া আমি দেখাই চাম চাওক আমাৰ এইটো ঘৰ এইটো আমি আহক তেন্তে হ'লে আমাৰ ঘৰটো চাই আহক এইখন আৰু ইয়াতে আমাৰ গোটেই সেৱা কৰে মই এতিয়া এইটো আমাৰ মন্দিৰ হয় গোটেইফালে পৰিয়াল নহওঁতে সেৱা কৰে মই আমাৰ চবেই বহে আৰু চাহ তাহ খাই যায় আমার এই মজার রুমে আমার তার মানে পাপাই টিভি চাই আছে বাইরে ইয়াতে মই তৰকাৰী ৰুটি কিবা আৰু কৰে আৰু আমাৰ বস্তু আছে দেখা এইটো হ'ল আমাৰ তাৰমানে ইয়াতে কিছুমান গাছ আছে কিছুমান জংঘল হৈ আছে এইডাল আমাৰ মধুৰিআম গাছ আৰু ইডাল হ'ল কদমৰ গাছ ইডাল হ'ল অমিতাৰ গাছ ইয়াতে লাউ গাছ কিবা হৈ আছে আৰু এইটো আমাৰ বাথৰুম কিছুমান কাপোৰ আনা থাকে না বৰষুণৰ দিন কাৰণে একো আনিব নোৱাৰি এইটো আমাৰ বেডৰুম ইয়াতে মই পঢ়া টেবুলখন পঢ়োঁ আৰু এনেও পঢ়োঁ আৰু ইয়াতে বহুত কিবা আনি পঢ়াতে এইটো হ'ল এইখন বিচনাত বা আৰু মই থাকোঁ আৰু এইখন বিচনাত মা ৰাখে এতিয়া মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ভাল তো গাইজ আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ ভিডিঅ'টোত নতুন হয় আকৌ এবাৰ ক'লোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু আগলৈ মই পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ এতিয়ালৈ বাই বাই আৰু আগৰ ভিডিঅ'টোত আপোনালোকে মোৰ দেখা পাব মই পঢ়া কলেজখন এয়া যে দেখিছে এইখন মোৰ কলেজৰ গেট হয় আৰু মই গোটেই কলেজখনৰ ভিডিঅ' কৰি থৈ দিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাম মোৰ কলেজখন বাই বাই টেক কেয়াৰ